জুবিন দাই নিয়ে নাপালাক ঘণ্টা 2 মাহ হ'ল এই তাওলাক লগ পাব লাগছিল মানে সিয়ে দিলো হে তই 26 দিয়েছো না ঘণ্টা এমএলএ নহলো মই তই এমএলএ হলি হে এই কি গা ধোৱা নিছিলো সপ্তাহ কাৰণে অলপ মই ধুইছো তই ধুই আছো এই আমাৰ মাহীৰ বিয়া কি কৰিতা মই এই আমাৰ মাহীৰ বিয়া হেৰি আজি নেকি কত আজি নহয় আকমামান আছে আকমা আগতে ক'ত তই বা দে কি মাত পাইছা না মোকে মাতা নাই আৰু আপোনাৰ খা এটা খা তোকে মাতা নাই এটা আহিছে তই ক'ত পিন্ধিছে তই কাৰ বিয়া হৈছে আপুনি সদায় সদায় মোক বেছি বহি থাকে গম পাই অলপমান তই ৰ কাৰ বিয়া তই আমাৰ মাহী 7 নম্বৰ মাহীৰ বিয়া কেইটা মাহি আছে মই কি নাগাত আপুনি চক চক পাচ্ছি আজি দেই মই মস্ত মহা কি কথা কওঁ নৰো দেই মই চাবি মেচ নাই এই আছে এইটো আছে লগে দি দিহা এই নহয় এই আমাৰ বাবুই কিবা আছে সেই নাই দি কিবা আছে এই নাই আমাৰ ভয় নকৰো মই ভয় নকৰো খাজি তই আৰু এই নাখাওঁ দেই মাখা নাখাব তই নাই দেই নৰো দেই কি মই পুৰিছে ঐ পুৰিলে এই ভাই মাছ তোমাৰ নৰো দেই ক'লা হৈ গ'ল দেখোন না গাহৰি ক'লা হৈ গৈছে খাটি আকৌ চিফ মিনিষ্টাৰ কোনো সময়ত এই সময়ত চিফ মিনিষ্টাৰ থাকে নেকি অসমত থাকে কাঁহ থাকে বানপানী থাকে হাঁহ কুকুৰ মেকুৰী বাঘ সিংহ সেই থাকে চিফ মিনিষ্টাৰ CM মানে মুখ্যমন্ত্ৰী গম পাইছা জানো কৈ থাকোন CM চুকুৰ আলি খা টান চুলকেইটা টান মতে নহয় নেকি আপুনি কওকচোন কোৱা আপুনি যদি ইমান জানে কোন কওকচোন কওক হেৰি তই তাওলা তাওলা কোন তাওলা অ' আমাৰ হেমন্ত এই হেমন্ত সেই দেখোন সেয়া তই চিফ মিনিষ্টাৰটো চিফ মিনিষ্টাৰ মই জানো সেইটোৱে তাওলা তৰুণ গগৈ দেখা তৰুণ গগৈ কোন তৰুণ গগৈ মোৰ বাই দেখোন 5 বছৰমান হ'ব এতিয়া চৰি চিফ মিনিষ্টাৰ বুলি কোনবা তৰুণ গগৈ বুদ্ধি হৈছে তো চিএম টেম নৰো এতে মই পাৰলো হয় পালি পাৰলো কিন্তু চিএম কোন সেইটো নাজনা হ'ব দে পাৰলো দে কিহৰ ওপৰত বনাম বুলি ভাবছি আজি প্ৰেমৰ ওপৰত বনাম তই অলপ কবি মই ইমান নাজনো অলপ শিকাই দিব কিবা কবি ইয়াত নাজনে তই চব বুৰ্ব কাটে তো স্বাগতম জনাইছো হেল্ল' এটা কথা কও আজি দিব নাই এইটো কওক সঁচা ভালকে কওক আজি এইটো দিব নাই পাবি দে আছে তই বুদ্ধি দি গম পাইছা আৰম্ভ কৰ তো নৰেন কেমেৰা ৰেডি কৰ তো পুৰণ স্বাগতম জনাইছো নতুন টকচলৈ কি হকে থাকা তই ভালকে থাক অলপ মনে মনে থাক কবা দিয়ে তই ৰেডি কৰ কি মই তো পুনৰ স্বাগতম জনাইছো আপোনালোকক নতুন টকচলৈ আজি আমি কথা পাতিম কও কি হকে থাকা কও কি হৈছে কও এটা কথা কও আমার কান খোলা আছে এনেকে কৈছা তই সৰু চলি এটা আছে ভয় খাব কান খোলা আছে তাৰ মাত তই আৰু সেনেকা আৱাজটো নেকি ভালকে দিবি একবাৰ দেখাম কি কও হেল্ল' খা সৰি হেল্ল' এনেকে দিবি গম পাইছা দেৰিছে তো ৰাইজসকল পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক নতুন টকচলৈ আজি আমি পাতিম প্ৰেম তো প্ৰেম কেনেকৈ হয় কি হয় চব কম আজি ই ক'ব তেনেহ'লে মই সলমান খান প্ৰেম না কি মই তাৰ মুখখন সলমান খানৰ মুখ এতে এই চাহ এইটো সলমান খান চাহ চাহ আপুনি থাকো আপোনাক এই হেৰি কথা নাই থাকেন স্বাগতম জনাইছোঁ আপোনালোকক হেল্ল' মোৰ নাম দিব নাই আপুনি থাকিলি কি হ'ম প্ৰেমৰ কথা পাতিছোঁ তোৰ নাম প্ৰেমানন্দ প্ৰেমানন্দ গৰু লাখিছিল সেইটো দে তো কতখন পুনৰ মই সৰুৰ পৰা প্ৰেম কৰিব নোৱাৰিলো মই মোৰ সৰু কালত মোৰ মনত থাক তোক প্ৰেমৰ কথা ক'ব পাৰিছোঁ তুমি কি কৈছো তোক যোনে এটা আহে তাক বুজাবি অলপ গম পাইছা এইটো ৰিক্সা তই ঘুমে দি নকৰিব গু এটা বাহু মাৰিম এনেকৈ দিম আৰম্ভ কৰ চাই আছে মানে চাই আছে তো হৰেণ কেমেৰা ঠিক কৰে তো সদখন পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক নতুন লাষ্ট কথা গাছটো গণছি পাঁচ নম্বৰ মাৰি লওঁ
কেইদিনকাৰ হোৱা নাই আৰু এসপ্তাহ হোৱা নাই আৰু সপ্তাহ হৈছোঁ আগবাৰ মাৰিলোঁ মাৰ মাৰ মোক নালাগে গা ধুইছোঁ তই ধুনীয়া আহিছা শুনিছা এই বহুত কষ্ট বিশ বছৰ একদম একদম দি কবা দিয়ে তই আহ 20 বছৰ এতিয়া আপুনি প্ৰেম কৰছি কাৰ লগত কেনেকে প্ৰেম হৈছে কি হৈছে ক'ত কি ধোকা খাইছা তই মই কিমান ধোকা খোৱা নাই মই মাল ড্ৰাগছ ভাং ধোকা খাইছোঁ কওঁ না মই মাল খাওঁ ড্ৰাগছ খাওঁ ভাং খাওঁ চব খাওঁ মই ভাঙৰ লগত ভাং খাওঁ মোটামুটি মই 7 বছৰৰ ভাং খাওঁ ষ্টাৰ্ট দিছোঁ হা 10 বছৰ যেতিয়া হৈছে মোক ফাদাৰে গম পাইছে ফাদাৰে গম পাই কিনে আগফালে নাই মোৰ পিছফালে চব নাগে নেকি চাবা হৈছে দে দেখা পাই তই আৰু মই তাৰপিছত ভাংটো ক'লোৱে বাৰু মাল খাওঁ লিভাৰটো নাই লিভাৰ নাই অ' বাপা হৈছে তই ড্ৰাগছ মই একদিন লৈছোঁ লৈ কিনে মই ভৰি দিব লাগে বিছনাত দিছোঁ লেট্ৰিন ফুটাত মজা ফফটি দি ভৰিছা এতিয়া অলপ মনে মনে থাক মোক কবা দি চ হয় দৰ্শক থাক কি লাগি দেখিছা নাকত মাৰিম এটা তেজ এনেকৈ বৈ আহিব এটা চেলফি দিবি তেজ এটাই তো হয় দৰ্শক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক নতুন টকশ্ব'লৈ মাইটাং খাঞ্জা খা কিছি আপনি কৈছি মনাম থাকবা খা প্ৰেম কৰছা বোলে তই আনন্দ কৰা দেৰি হৈছে তো হয় দৰ্শক পুনৰ স্বাগতম জনাইছোঁ নতুন টকশ্ব'লৈ আপনি তাৰপিছত ৰখি থাকে দিয়ক ফেল কমাইল ৰাতি কওক গৰম লাগছি কি করছিস ক্যামেরা অন হচ্ছে দেই সর চেতে মোর মরছি পিন পিন এটাই আপনি আপনি মনে মিন আপনি কেমন বে কে মাসা কি কে মাসা মিন আপনি কি কে না পিন্ধো মন দে সরি সরি তে যারা ছিল পিনে গা গুন্দা বইটা তোর তে আর তু দম ভাল লাগছি ধুনীয়া হেনচাম একদম হেনচাম দিবাই লাগব অলপ পিছত বাই বাই তো পুনৰ স্বাগতম জনাইছোঁ নতুন টকশ্ব'লৈ আপুনি ক'ব আজি মাতিমেন গম পাইছি কেনেকৈ প্ৰেম কৰা যায় কি কৰা যায় ক'ব মাতক নৰেন মাত সাধা মাতক অলপ আহিব তাক দেৰি হ'ব না হাতী কি হৈছি তোৰ মই পাগলা হৈছোঁ পাগলাইছা কি আহিছা তই পাগলা পিছত যা তই যা ভাবি ৰ সেইকাৰণে মাতছোঁ তোৰ আগতে কথা পাতবা আপুনি কথা পাতকচোন বাবু মই আপনি কওক মই কি মই নকওঁ ক'ব মোৰ নাজো ভাল লাজ লাগে মোৰ লাজ লাগি তোৰ নামটো কি নো মোৰ নাম প্ৰেমানন্দ তোৰ নাম কি তই হাইছা মোৰ পৰিচয়টো এই ক্ৰিকেট বা মৰবতো মৰক দে মাৰি আছা তই মোক গমেই নাপালে মই পৰিচয়টো দিওঁ তো পুনৰ স্বাগতম জনাইছোঁ নতুন টকশ্ব'লৈ আজি আছে আমাৰ লগত ইয়াৰ নাম মই হেৰি থওঁ দেখছি থওঁ ইয়াৰ নাম দেখছি বাবা হ'ব না এনে দেখছি দেখছি কুমাৰ পৰিচয়টো দে মেক্সি বুলি নামাতবি আৰু হ'ব দিয়ক চি মোৰ বেমাৰ আছে এটা ই জানে দেখছি দে জানে মোৰো বেমাৰ আছে গমেই নাপাতো চলি গৈছে দেই আৰম্ভ কৰ বাবু এতিয়া আমি কথা পাতি প্ৰেমক গেলি হা পাত এটা ই আছে তই খুলছোঁ মই এটা ভিডিঅ' এটাই নৰেনৰ কথা পইচা দি আছোঁ মই তাই বিশ্বাস কৰি দিলি শৰ্মাই দিম তই বহ তোক সেইকাৰণে মাতছোঁ আপোনাক মাতছোঁ আপুনি ভাল ভাল নহয় শুনা বাবু শুনা পাব কথা আপুনি তো পুনৰ স্বাগতম জনাইছোঁ নতুন টকশ্ব'লৈ আজি আমি ইয়াৰ লগত কি কথা পাতিম আমাৰ লগত আছে প্ৰেমানন্দ তেওঁ কিছুমান প্ৰশ্ন সুধিব আমাৰ থকা চলটো এতিয়া আপুনি
প্ৰেম কিমান কৰিছিনো মই না 10 বছৰ 10 বছৰ তই কি বছৰ দিনো মোৰ এতিয়া 10 বছৰ দেখছে বুলি বাতলি লাজ পাবি ইতে 100 তই যা মই যা কি ঘন্টা তই যা তই যা তই এর পাই যা এই বাবা শেয়ার তে শেয়ার থুজা তে ওরে বিস্কুট কালার পিন্ধা এই থো এ মারিম যা এই মই নকৰে মই যাওঁ এই আপুনি ঘৰে কথা কব এই যাবি ৰ শেয়ার পেলে থৈ গেছি হি কয় আনবো ইয়াক আজিত ভাই নানবো তে পেটলা হাতি দেখছি এন্ডিং দেৰি হৈছে নাই এন্ডিং তো আমি স্বাগতম জানাইছো আপনারা ওই সরি কি স্বাগত মই থাই আপুনি ঘন্টা কথা কৈ ডাকে ডাক ভাল লাগছে তো ড্ৰাগছ নহয় তোমাৰ এটো মুখে দাড়ি লগোৱা আকৌ নদি মাৰবা লাগে দি এন্ডিং কৰক তো আজি আমি ইয়াতে সামৰিছো তো আজি আমি ইয়াতে শেষ কৰো সামৰিলো তো উই দাদা ফোন পইচা এই পৰখি আছো যা আই সদায় ঘৰত মিলকতে বাপ লোক